যে আহে তেতিয়া চাগে আকৌ মোক মাতিবলৈ ল'ব সেইটোকে আশা কৰিছোঁ। আৰু এই উপন্যাসৰ কথা মোক সেইকাৰণেই নকওঁ যে এবাৰ এনেকুৱা ধৰণৰ কথা কৈ বৰ লাজত পৰিছিলোঁ। যিটো বিষয় ভালকৈ নাজানো এইটোত মানে ক'ব যে নালাগে, মাত মাতিব নালাগে। তাৰমানে মই 1999 চনত এখন মাৰুতি কাৰ কিনিছিলোঁ। কিনাৰ লগে লগে মোক মানে সকলোৱে আহি গাড়ীখনৰ বিষয়ে মানে ক'ত পেট্ৰল ভৰাব লাগে, ক'ত পেট্ৰল ভৰাব নালাগে, ক'ৰবাত পেট্ৰল বেয়া থাকে আৰু ড্ৰাইভাৰক অলপ মন দি চাই থাকিব লাগে। যেনেকৈ সকলো ডাক্তৰ ইঞ্জিনিয়াৰ ভাল নহয়, তেনেকৈ কিছুমান ড্ৰাইভাৰো বেয়া থাকে। সিহঁতে কি কৰে, এই নতুন পাৰ্টছবিলাক গাড়ী সলাই পেলাই চেঞ্জ কৰি পেলাই পুৰণা পাৰ্টছ লগাই দিয়ে বোলে। সেইকাৰণে মই প্ৰথম দিনাৰ পৰাই গাড়ীত উঠি মানে চাই থাকোঁ, মানে কিবা কৰে নেকি এনেকুৱা। এদিন হঠাতে মই কামলৈ গৈ থাকোঁতে শব্দ এটা হ'ল কেৰেককৈ। মই আমাৰ চালকজনক সুধিলোঁ, বোলে কি হ'লে? বোলে নাই, গিয়াৰ চেঞ্জ কৰিছোঁ। মই কৈছোঁ তুমি কেনেকুৱা মানুহে, মই বহি থাকোঁতে তুমি গিয়াৰ চেঞ্জ কৰিছা আৰু মই নাথাকিলে কি চেঞ্জ কৰি দিবা? তেওঁ ক'লে বোলে মই নহয়, এইটোতো গিয়াৰ চেঞ্জ কৰিবই লাগে গাড়ী চলাওঁতে। মই বোলো এইটো মোৰ বিশ্বাস হোৱা নাই। মই গৈ মোৰ কৰ্মক্ষেত্ৰত গৈ মোৰ বন্ধুকেইজনক সুধিলোঁ, তেওঁলোকে ক'লে নাই, এইটোতো চেঞ্জ কৰিব লাগেই। গতিকে বৰ লাজ পালোঁ। আহি পেলাই তেওঁৰ ওচৰত মই মানে ক্ষমা খোজাৰ দৰে ক'লোঁ আৰু, বোলে এইটো মই জানো, এনেই তোমাক কৈ চাইছিলোঁ, এনেকৈ কৈ পেলাই কিবাকৈ বাচি গ'লোঁ আৰু। গতিকে এনেকুৱা কথাবিলাকত মই সাধাৰণতে মাত নিদিওঁ। আৰু মোক আহোঁতেই মানে প্ৰথম দিনা ফোন কৰোঁতে মই ৰুমি লস্কৰক কৈছিলোঁ যে এনেকৈ মই যাম, কিন্তু তেখেতসকলৰ আগত মইতো কি কথা ক'ম? বোলে আপুনি সেই চিৰিয়াখানাৰ কথাটোকে ক'ব। চিৰিয়াখানাৰ কথাটো ক'ব দিওঁতে মোৰ ভাল লাগিল কি সেইটো মোৰ কমন পৰিছে। তাৰমানে চিৰিয়াখানাটোৰ কথা ক'লে মানুহে ভালো পায়। গতিকে এই কথাটো মানে আমাক কৈছিলে, মানে তেওঁ লিখিছে এখন কিতাপত, হেমন্ত বৰুৱা, খুব ভাল সাংবাদিক আৰু ইমান ধুনীয়াকৈ হাত ধৰিব পাৰে সভাবিলাকত আৰু একদম মুখস্থ থাকে তেওঁ। কোনোবা মানুহৰ বিষয়ে যদি তেওঁৰ সেইদিনাখন সভাত কৈ আছে, তেওঁৰ এতিয়া জন্ম মানে কোনো কাগজ পত্ৰ নোচোৱাকৈ কৈ থাকিব পাৰে হেমন্ত বৰুৱা। কিন্তু এই অকালতে ক'ভিডে তেওঁক আমাৰ মাজৰ পৰা লৈ গ'ল। তেজপুৰৰ আছিল তেখেতে মানে কৈছিল, সেইটোকে মই সদায় পৰাই এনেকৈ কওঁ, আমি যেতিয়া মেডিকেল MBBS পাছ কৰিলোঁ, লগে লগে আমি চাকৰি নাপাওঁ। মানে 3 মাহ 6 মাহ ৰৈ থাকিব লাগে, APSC পৰীক্ষা দিব লাগে, 3F পৰীক্ষা দিব লাগে। কিন্তু আমাৰ লগৰ স্কুলৰ পৰা যিবিলাক ইঞ্জিনিয়াৰ হ'ল আহি একেলগৰ, তেওঁলোকে আমাতকৈ আগেই চাকৰি পালে, দৰমহাৰ পইচাৰে মাক দেউতাকক কাপোৰ কানি কিনি দিয়ে। আমাৰ খুব বেয়া লাগি থাকে। তেতিয়া আমি ক'লোঁ যে আমি এনেই থকাতকৈ কিবা চাকৰি এটাকে কৰোঁ দে। বোলে কি চাকৰি? বোলে আজিৰ পৰা 45 বছৰ আগত তেতিয়া চাকৰি বিচাৰি গ'লে পায় ক'ৰবাত, অফিচত যি দিয়ে আৰু, মানে আমাক চকীদাৰ হ'লেও কৰিম, মানে পিয়ন হ'লেও, অফিচাৰ দিলেও কৰিম, এনেকৈ মানে সেইবুলি কৈ আমি সেই আমাৰ ঘৰৰ ওচৰত টেক্সটাইল ইনষ্টিটিউটটো আছে, তাত গ'লোঁ। তাত নাই চাকৰি। তাৰপিছত গৈ PWD অফিচ, জলসিঞ্চন, এইবিলাক চবতে গ'লোঁ। সেইখিনি সময়ত আমাৰ ভাগ্য বেয়া আছিল, নাপালোঁ। গৈ চিৰিয়াখানা পালোঁগৈ। চিৰিয়াখানাৰ মানুহে ক'লে, বোলে ভাইটিহঁত আমাৰ চাকৰি আছে, কিন্তু তোমালোক ডাক্তৰ মানুহ, এইবিলাক কাম পাৰিবা জানো? বোলে কওকচোন কি কাম? বোলে আমাৰ এইখিনি সময়ত মানে হৰিণা নাই, মানে চিৰিয়াখানাত আহি আছে আফ্ৰিকাৰ পৰা, 4-5 দিনত আহি পাব। যদি তোমালোকক হৰিণাৰ ড্ৰেছ পিন্ধাই দিওঁ, তোমালোকে 4-5 দিন চলাই দিব লাগে যে হৰিণা আছে। মানুহে বহুত দূৰৰ পৰা তোমালোকে গছৰ ফাকে ফাকে মূৰটো উলিয়াই দিব লাগে। আমি কৈছোঁ এইটো কি টান কাম? আমি ডাক্তৰ মানে অভিনেতা মানুহ, নাটক চাটকো কৰোঁ, গতিকে পাৰিম। গতিকে ক'লে, বোলে তোমালোকে 4-5 দিন কাম কৰিলে এমাহৰ দৰমহা পাবা। এইবুলি আৰু ভাল লাগিল, বোলে 4-5 দিন কাম কৰি এমাহৰ দৰমহা পাম। পিছদিনা ৰাতিপুৱাই গ'লোঁ, আমাক হৰিণাৰ ড্ৰেছ পিন্ধাই দিছে। এনেকৈ গছৰ ফাকে ফাকে মাজে মাজে মূৰটো এনেকৈ উলিয়াই দেখাব লাগে যে মানুহে গম পায় আৰু হৰিণা আছে। এনেকৈ 5 দিন গ'ল। 6 দিনৰ দিনাখন তেওঁলোকৰ মানুহ আহি ক'লে, বোলে ভাইটিহঁত কালিৰ পৰা আহিব নালাগে, আজি গধূলি এমাহৰ দৰমহা লৈ যাবাগৈ তোমালোক। 5 দিন চাকৰি কৰি এমাহৰ দৰমহা পাম বুলি শুনি মই ফূৰ্তিতে 5 জাপ মাৰিলোঁ। মাৰোঁতে এঢলীয়া হেৰি আছিলে, পাহাৰীয়া ঠাই, পিছল খাই মই গৈ একদম তলত পৰিলোঁগৈ। তলত পৰি মই দেখোঁ মোৰ সন্মুখত মস্ত এটা বাঘ দেখি জীৱ উৰি গ'ল। মই যদি মানুহ হৈ থাকিলোঁ তেতিয়াও চাগে সি নাকামুৰিলে হয়। এতিয়া হৰিণা বুলি পূৰা মাংস ভাল বুলি পূৰা খাব মোক। সেই ভগৱান ৰক্ষা কৰা বুলি কৈ থাকোঁতে মোক আচৰিত কৰি বাঘটোৱে মাত দিছে, ডাক্তৰ চৌধুৰী চিনি পোৱা নাই? মই ডাক্তৰ বৰুৱা। তাৰমানে সেইদিনা বাঘটোও নকল আছিল।
গতিকে আপোনালোকে এনেকৈ হাঁহি থাকক সদায়, মানে হাঁহিলে আমাৰ শৰীৰত এণ্ডৰফিন বুলি এটা হৰম'ন ওলায়, সেইটো আমাক বহুত বেমাৰৰ পৰা হাত সৰাই ৰাখে। বিশেষকৈ এই যে মাইগ্ৰেইন, মূৰৰ বিষ, আঁঠুৰ বিষ, এইবিলাকৰ পৰা মানে হাত সৰাই ৰাখে। গতিকে নতুন বছৰত আপোনালোক সদায় এনেকৈ থাকক, হাঁহি থাকক, সুস্বাস্থ্যৰে থাকক, তাকে কামনা কৰিছোঁ। আৰু মই প্ৰকাশন গোষ্ঠীক ধন্যবাদ জনাব খুজিছোঁ যে তেওঁলোকে এখেতৰ এখন উপন্যাস এনেকৈ এই বতৰত আগুৱাই দিছে। গতিকে